নমস্কাৰ মই মন্দিৰা আপোনালোক সকলোলৈ মোৰ চেনেল মন্দিৰা স্কুলৰ এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আচলতে মই বহুত আগতে আৰম্ভ কৰিম বুলি ভাবি আছিলোঁ, কিন্তু যিহেতু বৰষুণ দি আছিলে সেইবাবে মই আৰম্ভ কৰিব পৰা নাছিলোঁ। আজি মই আকৌ কেমেৰাটো হাতত তুলি লৈছোঁ যে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি। আচলতে কথাটো এইটো যে কৰ্মশালা দি আছে, যিহেতু বহাগ মাহ পালেহিয়ে আৰু ইয়াৰ আগৰ বছৰটো জানেই কৰোণা ভাইৰাছৰ কাৰণে কৰ্মশালা লোৱা নহ'ল। কিন্তু এইবাৰ যিহেতু সেইবোৰ গোটেইখিনি আঁতৰিলে, মেণ্ডেটৰী নহয় এতিয়া মাস্ক লোৱা বা ক'ভিডো গ'ল, গতিকে আমি ইয়াত এটা সৰুকৈ কৰ্মশালা এটা দিছোঁ। মানে মই যে বহুত বেছি জানো সেয়া মোক কোৱা নাই, যিখিনি মই জানো বা মোৰ গুৰুৱে মোক যিখিনি শিকাইছে মই সেইখিনিকে দিবলৈ চেষ্টা কৰিছোঁ। আৰু মই ভাবিছিলোঁ যে ব্লগটো আৰম্ভ কৰিম অতি সোনকালে, কিন্তু কৰিব পৰা নাছিলোঁ যিহেতু বৰষুণ দি আছিলে। মই ভাবিছোঁ যেতিয়া ৰ'দ দিব তেতিয়া আৰম্ভ কৰিম, কিন্তু নাই, ৰ'দ দিয়াই নাই, বৰষুণে দি আছে। এতিয়া মই ওলাই মেলি ৰেডি, গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে আমাৰ নাচনী কেইজনীমান ৰেডি হৈ আছে, সেইফালে আৰু ক'ত নাই। ঠিক আছে, ভিডিঅ'টো তেতিয়াহ'লে চাই থাকিব শেষৰলৈকে আৰু স্কিপ নকৰাকৈ চাব। এবাৰ কৰ্মশালালৈ গৈছোঁ, 3টা বাজিলে। এনেই 3টাৰ পৰা সময় দিয়া আছে, আমি 3টাৰ পৰা আৰম্ভ কৰোঁ, 3টাৰ পৰা 5টা বজালৈকে। তেতিয়াহ'লে ব'লক, বৰষুণ দিছে, ছাতি লৈ গৈছোঁ আৰু ওচৰতে একেবাৰে কাষ। কৰ্মশালা এতিয়া আমি আৰম্ভ কৰিব লৈছোঁ। এইকেইজন আমাৰ ছোৱালী, হাই কোৱা, হাই কোৱা। আৰু কোনোবা আহা, কিন্তু এতিয়া গাঁৱতে থিয় হৈ গালে নহ'ব। কেনেকৈ পজিশ্যনটোত কেনেকৈ থাকিবা তুমি, কেনেকৈ কোৱা? ইমান দুখত কিয় গাইছা? দুখ লাগিছে নেকি গান গাবলৈ পোৱাৰ কাৰণে? ইমান দুখত গাইছা? ঐ, আঙুলি কেলে মেলি আছ? আঙুলি মেলি নানাচিবি কৈছিলোঁ নহয়। এইফালে আমাৰ বিপুল, এইফালে নামটো প্ৰেক্টিছ হৈ গ'ল। এতিয়া আমি ডাঙৰখিনিক নাচোৱাম। আমাৰ একেবাৰে আকৌ এদিনৰ কৰ্মশালালৈ আমি আহিলোঁ। যিহেতু ৰ'দ দিছে আজি কাৰণে বাহিৰতে আমি প্ৰেক্টিছ কৰিছোঁ। এইকেইজনী নাচনী, সৰুকেইজনী গতিকে আজি হ'ল আমাৰ শেষ কৰ্মশালা। মানে আজি আমাৰ সামৰণি অনুষ্ঠান পতা হৈছে। মানে আমাৰ কৰ্মশালা যিটো নেকি 9দিনীয়া কাৰ্যসূচী আছিল, সেয়া আজি আমাৰ শেষ হ'ব। গতিকে এয়া মোৰ নাচনীকেইজনী, হাই কোৱা। ফালে আমাৰ ষ্টেজ বনাই আছে। আমাৰ মাত্ৰ পঢ়িলেই নহয় বা মাত্ৰ নাচিলেই নহয়, আমি যি কাম কৰোঁ আমি সদায় 100% দিবলৈ আমি চেষ্টা কৰিব লাগে। যিহেতু মই প্ৰকৃত ছাত্ৰ বা ছাত্ৰী মই তাকেই ক'ম, যাৰ নেকি অতিকৈ চেনেহৰ মুগাৰে মোহৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি, নেনাচি কেনেকৈ থাকোঁ। হয়, চাওঁতে চাওঁতে আৰু এটা দিন বছৰ কেনেকৈ বাগৰিলে ধৰিবকৈ নোৱাৰিলোঁ। গতিকে আপোনালোক সকলোলৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনালোঁ। লগতে ৰঙালী ৰংবোৰে যেন আপোনালোক সকলোৰে জীৱনত সুখ, সমৃদ্ধি আৰু বাৰ্তা কঢ়িয়াই আনে, তাৰে আশাৰে। ধন্যবাদ।